সকলোকে স্বাগতম জনাইছো ৰিম্পি মোটিভেশ্যন এণ্ড ফেক্ট চেনেলৰ অন্য এটা ভিডিঅ'লৈ। তুমি নিজকে হিৰো বুলি ভাবা নহয় জানো? ভাল ব্ৰেণ্ডৰ টি-চাৰ্ট, ব্ৰেণ্ডেড জিন্স পিন্ধি DSLR দুখনমান ফটো উঠি ফেচবুকত আপলোড কৰাটোকে হিৰো বুলি নকয়। দুনিয়াৰ ছোৱালীৰ লগত ফেইন ৰিকুৱেষ্ট পঠাই হাই হেল্ল' গুড মৰ্ণিং গুড ইভিনিং এইবোৰ দি ছোৱালীৰ লগত কথা পতাটোকে কিয় তোমাৰ ফ্ৰেণ্ড চাৰ্কুলত ভিক্টৰী বুলি কোৱা? আৰে ভাই, ইটছ নট এ ভিক্টৰী। তোমাৰ কি কাম নাই নেকি? বেলেগ বেলেগ ছোৱালীক চাহ খালানে, ভাত খালানে, দুপৰীয়া ভাত খোৱাৰ পিছত শুলানে, এইবোৰ সস্তীয়া খবৰ ল'বলৈ ৰিপ্লাই আশাত মোবাইলটোলৈ খেপ পিটি চাই জীৱনৰ বহুমূলীয়া সময়খিনি কিয় অতিবাহিত কৰিছা? কিয় ফেচবুকত তোমাক সেই ফকতীয়া ল'ৰাটো বুলি নিজকে পৰিচয় দিয়া? তোমাৰোতো কোনো টেলেণ্টৰ অভাৱ নাই। ইমান ভাল কমিউনিকেশ্যন স্কিল আছে, সুন্দৰকৈ নেট ইউজ কৰিব পাৰা, ইমান তোমাৰ ধৈৰ্য শক্তি আছে। আহা আজি তোমাৰ টেলেণ্টৰ নদীখনক সঠিক দিশেৰে বোৱাই দিম। কিন্তু তাৰ আগতে এটা প্ৰমিছ কৰা, ফেচবুকৰ দুনিয়াত নহয়, ৰিয়েল লাইফৰ দুনিয়াত মই হিৰো হ'ম। মা দেউতাৰ নামেৰে নহয়, নিজৰ নামেৰে চিনাকি দিম, নিজৰ নামৰ এটা ব্ৰেণ্ড বনাম। প্ৰমিছ কৰা। ভাত খালানে? কিহৰে ভাত খালা? লাল চাহ খালানে? গাখীৰ চাহ খালা? এইবোৰ ফকতীয়া কথা। UPSC APSC কাৰণে কেনেকৈ প্ৰিপাৰেশ্যন চলাব লাগে তাৰ বিষয়ে ডিছকাছ কৰিম। নিউ বিজনেছ প্লেনৰ আইডিয়া ল'ম, নিজে নিজৰ ষ্টাৰ্টআপ খুলিম। আৰে ভাই, কি চাই আছা? প্ৰমিছ কৰা। ভাত খালানে, চাহ খালানে? এইবোৰ চেনি খাই থকাতকৈ নিজে ষ্টাডি কৰি ষ্ট্ৰাগল কৰিম ফাইনেন্সিয়েল ফ্ৰীডমৰ কাৰণে। ষ্টাডি কৰিম শ্বেয়াৰ মাৰ্কেটটো কি হয়, কোনটো কোম্পানীয়ে শ্বেয়াৰে বেছি ভাল পাৰফৰ্মেঞ্চ দি আছে। আজি মই টাটা শ্বেয়াৰ কিনিম নে বাজাজ ফাইনেন্সিয়েল শ্বেয়াৰ কিনিম? শ্বেয়াৰ মাৰ্কেটত যে আমাৰ লাইফত এটা ভাল ফাইনেন্সিয়েল ফ্ৰীডম দিয়ে তাৰ বিষয়ে আন 10জনক মই মটিভেট কৰিম। ভাইটি, এনেকৈ ফেচবুকত অনলাইন থাকি বহুত টাইম বৰবাদ কৰিলে। 100 টকা এটা দেউতাক খুজিব যোৱাৰ আগতে 100 বাৰ ভাবি চাবা, সেইজন দেউতাই 100 টকাৰ কাৰণে কিমান কপালৰ ঘাম মাটিত পেলাব লগা হৈছিল। তোমাৰতো ভাল এটা কমিউনিকেশ্যন স্কিলছ আছে, কিয় পাহৰিছা নেকি? সেই ফেচবুকত যে চেনি খাই সেই ৰিকুৱেষ্ট পঠাৰ পিছত 2-4টা কথা পাতি লাষ্টত যে হোৱাটছএপৰ নম্বৰটো বিচৰা, সেই সময়খিনিও তুমি নেটৱৰ্কিং মাৰ্কেটিঙত ইউজ কৰিব পাৰা। কিয়নো নেটৱৰ্কিং মাৰ্কেটিঙতো বহুত ডাঙৰ সুবিধা হ'ব পাৰে। প্ৰমিছ কৰা, আজিৰ পৰা ষ্টাৰ্ট কৰিম নিজৰ পৰিৱৰ্তনৰ যাত্ৰা, হিৰো হোৱাৰ যাত্ৰা আৰু দিশক আগুৱাই নিয়াৰ যাত্ৰা। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনোৱাৰ লগতে আপোনালোকলৈ আগবঢ়াই অনা অসমীয়া শব্দটো হৈছে জ্যোৎস্না। জ্যোৎস্না মানে চন্দ্ৰৰ পোহৰ জোনাক। যিসকলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ অশেষ ধন্যবাদ, আৰু যিসকলে এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ এই চেনেল